নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ। আপোনালোক সকলোৱে জানে যে আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে চৰকাৰে এখন আঁচনি ৰূপায়ণ কৰি আছে। সেইখন হৈছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। আৰু অসম চৰকাৰৰ যিখিনি ৰেগুলাৰ কৰ্মচাৰী আছে তেওঁলোকে এই সুবিধাটো বৰ্তমান পায়। অৰ্থাৎ কাৰোবাৰ বেমাৰ আজাৰ হ'লে, কোনোবা এজন কৰ্মচাৰী বেমাৰ আজাৰ হ'লে বা তেওঁৰ পৰিয়ালৰ কাৰোবাৰ বেমাৰ আজাৰ হ'লে তেতিয়াহ'লে সেইখিনি যিখিনি চিকিৎসাৰ খৰচ তাৰ যিখিনি খৰচ চৰকাৰে বহন কৰে আৰু তাৰ বিনিময়ত চৰকাৰে এটা মাহিলী সামান্য পৰিমাণৰ টকা এটা লয়, এটা মানে ইনষ্টলমেণ্ট হিচাপে বা প্ৰিমিয়াম হিচাপে। আৰু এজন কৰ্মচাৰী, এজন গ্ৰেড 3 কৰ্মচাৰীৰ বছৰত হয়তো আমাৰ 3000 মান টকা যায়। আৰু গতিকে এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ ফলত আমাৰ কৰ্মচাৰীসকল নিশ্চিত হৈ থাকে যাতে তেওঁলোকৰ ঘৰৰ কাৰোবাৰ বেমাৰ আজাৰ হ'লেও এখন ভাল মেডিকেলত দেখাব পাৰে বা যিখিনি খৰচ যায় সেইখিনি পুনৰ উভতাই পাব পাৰে বা ৰিইম্বাৰ্সমেণ্ট ল'ব পাৰে। তো এই আঁচনিখন এতিয়ালৈকে আমাৰ অসম চৰকাৰৰ যিখিনি নিয়মীয়া কৰ্মচাৰী ডাইৰেক্ট গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত সেইখিনিলৈকে সীমিত আছিল। কিন্তু আজিৰ কেবিনেট সিদ্ধান্তত চৰকাৰে এটা ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে আজিৰ কেবিনেটত। গতিকে এই ভিডিঅ'টিত সেইখিনি কথা আলোচনা কৰিম। গতিকে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ বহুখিনি কৰ্মচাৰী আজিৰ কেবিনেটৰ সিদ্ধান্তৰ পৰা উপকৃত হ'ব। আজিৰ কেবিনেটৰ সিদ্ধান্তত এই যিখন আঁচনি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, সেই আঁচনিখন আমাৰ চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান কিছুমান আছে। তাৰ ভিতৰত আছে আমাৰ যি APDCL, তাৰপিছত আমাৰ AEGCL আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন লিমিটেড আৰু APGCL আসাম পাৱাৰ জেনেৰেশ্যন কোম্পানী লিমিটেড। অৰ্থাৎ ইলেক্ট্ৰিচিটি বৰ্ডৰ বা ইলেক্ট্ৰিচিটিৰ লগত জড়িত যিকেইটা কোম্পানী আছে আমাৰ অসম চৰকাৰৰ, সেই কোম্পানীকেইটাৰ কৰ্মচাৰীখিনিও এই সুবিধাটো এতিয়া লাভ কৰিব। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সুবিধাখিনি লাভ কৰিব। তাৰ লগতে আমাৰ আদৰ্শ বিদ্যালয়ৰ যিবিলাক কৰ্মচাৰী আছে বা শিক্ষক আছে তেওঁলোকেও এইখিনি সুবিধা লাভ কৰিব। অৰ্থাৎ আদৰ্শ বিদ্যালয়ৰ শিক্ষকখিনিয়ে তাৰ লগতে কৰ্মচাৰীসকলেও এই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত সুবিধাখিনি লাভ কৰিব। কিন্তু তেওঁলোকে তাৰ বিনিময়ত যিটো মাহিলী যিটো প্ৰিমিয়াম দিব লাগে, মাহিলী যিটো চাৰ্জ দিব লাগে সেইটো দিব লাগিব। ধৰক এজন গ্ৰেড 3 এমপ্লয়ীক 225 টকাকৈ মাহিলী কাটে আৰু এই 225 টকাকৈ মাহিলী যিটো কণ্ট্ৰিবিউশ্যন সেইটো দিব লাগিব। গতিকে এইটো এটা আমাৰ চৰকাৰে লোৱা যথেষ্ট সময় উপযোগী সিদ্ধান্ত। কাৰণ কিয় আমাৰ বিভিন্ন ক্ষেত্ৰৰ কৰ্মচাৰীয়ে বা বিভিন্ন ক্ষেত্ৰত বা বিভিন্ন বেমাৰৰ সন্মুখীন হৈ পেলাই বহুত টকা পইচা ভৰিব লগা হয়। গতিকে এই আঁচনিখনৰ ফলত বা এই আঁচনিখনে যেতিয়া আমাৰ আদৰ্শ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীখিনিকো সামৰি ল'ব বা আমাৰ APDCL হওক বা ইলেক্ট্ৰিচিটি বৰ্ডৰ লগত জড়িত যিবিলাক কোম্পানী আছে এইখিনি কৰ্মচাৰী যেতিয়া সামৰি ল'ব আৰু তেতিয়া তেওঁলোকো উপকৃত হ'ব। তাৰ লগতে আশা কৰিছোঁ আৰু মই চৰকাৰক ৰিকুৱেষ্ট কৰিম, আমাৰ বাকী যিবিলাক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আছে অসম চৰকাৰৰ, তাৰ লগতে আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত SSR আণ্ডাৰত যিবিলাক ঠিকাভিত্তিক কৰ্মচাৰী আছে, শিক্ষক আছে, তেওঁলোককো যাতে এই সুবিধাটো প্ৰদান কৰে সেইটো মই মোৰ ফালৰ পৰা পাৰ্চনেল ৰিকুৱেষ্ট কৰিছোঁ। আৰু আশা কৰিছোঁ এই আঁচনিখন তেওঁলোকলৈও লাহে লাহে এক্সটেনশ্যন হ'ব। আমাৰ বাকী যিবিলাক ছেমি গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আছে, ASTC হওক বা আমাৰ টেক্সট বুক কৰ্পোৰেশ্যন হওক, সেৱা হওক, তো এনেকুৱা যিবিলাক অফিচ আছে বা AIDC হওক, এনেকুৱা যিবিলাক অফিচ আছে সকলোৰে কাৰণে এটা সময়ত চাগে এই আঁচনিখন এক্সটেনশ্যন হ'ব। গতিকে আজিৰ ভিডিঅ'ত এইখিনি আলোচনা কৰিলোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু নেক্সট ভিডিঅ'ত এনেকুৱা আপডেট থাকিলে জনাম। থেংক ইউ।